Hi friends, welcome back to my channel Anshul Kashyap blog. আৰু আজি কেইটাই কৈছে আপুনি জানিছেনে বাৰু? আজি হয় 15 ডিসেম্বৰ আৰু 15 তাৰিখে কি আছে? মোৰ জন্মদিন অৰ্থাৎ বাৰ্থডে। আৰু এয়া জিয়াবা হেল্ল আৰু এয়া ৰিয়া এবি বেলুন লগালে আৰু মোৰ মাতো অলপ ভাঙি আছে নে মানে ঠাণ্ডা কালি ডিসেম্বৰটো ঠাণ্ডা কালি হৈ লাগে সেইকাৰণে অলপ লাগিছে নে এয়া বেলুন চেলুন লগালে আপোনাক এবাৰ চবে লগাইছো আৰু অলৰেডি পাছতে কেক কাটিং হ'ব তো আপোনালোকে অপেক্ষা কৰিব আকৌ কেক কাটি একেবাৰে লগ পাম আৰু মায়ে কিবা টিভি বনাই আছে আৰু পাছতকে লাষ্টত দেখাম বাৰু চাই থাকিব আপোনাৰ কাৰণে এক্সটেণ্ড হ'ব আমাৰ কাৰণে এঘণ্টা পাছত ঠিক আছে ৰৈ থাকিব Happy birthday to you. Happy birthday to you. Happy birthday, dear Sintu. Happy birthday to you. May God bless you. May God bless you. Happy birthday, dear Sintu. Happy birthday to you. আৰু ইয়াত আমি ম'ম' খাবলৈ আহিলোঁ আচলতে ইয়াত বহুতো দোকান বহে আৰু আমি আহিয়ে থাকোঁ ইয়ালৈ আজি বাৰ্থডেৰ পিছদিনা আকৌ আহিলোঁ আৰু মোৰ লগত আছে মোৰ মা আৰু এজন ব্যক্তি হয় পাপু দাদা যিজন আপুনি গুৱাহাটীৰ ভিডিঅ'টোত আপুনি দেখিছেই চাগৈ এয়া বাৰ্থডেৰ গ্ৰুপ ফটো আৰু এতিয়া আমি আহিছোঁ জাজিলৈ মানে জাজিত মোৰ মাৰ বৰমাকৰ সকাম আছে আজি আৰু তাৰে বাটতে সোমালোঁ এখন হোটেলত আৰু হোটেলৰ বস্তুবোৰ ভিডিঅ' কৰিবলৈ লাগি গ'লোঁ বাৰু ইয়াত ভেৰাইটিছ অফ মিঠাই আছে বাকী আৰু বেকাৰীৰ বস্তুও আছে চকলেট আছে চুইট আৰু বহুতো বস্তু আছে মোক আকৌ এডভাৰটাইজ কৰিবলৈ কোৱা নাছিলে আকৌ মই এনেহে কৈছোঁ আকৌ দেই আৰু এয়া আমি সকাম নেপালোহি আৰু ভকতসকলে এতিয়া নাম গাই আছে আৰু এয়াই হৈছে মোৰ মাৰ বৰমাক অৰ্থাৎ মোৰ বৰমাইতা আৰু এই সকামত বহুতো পুৰণি মানুহ লগ পাইছোঁ দেখিছেনে আইতাহঁতে কেনেকৈ কথা পাতি আছে কিমান দিনৰ মূৰত যে কিমান দিনৰ কথা নহয় আচলতে কিমান বছৰৰ পিছত আকৌ একেলগত কথা পাতিব সুযোগ পাইছে
আৰু এইখনেই হৈছে মোৰ বৰমাইতাৰ মৰিশালিখন। আপোনালোকে চবেই যে আশীৰ্বাদ কৰে যে তেওঁ সদায় যে ভালদৰে থাকে, শান্তিপূৰ্বে যে থাকে আমাৰ চবৰৰ লগত। আৰু ঘৰলৈ উলটি যাওঁতে সোমালোঁ জাজি ধাবা। এই জাজি ধাবাত বহুতো বস্তু পোৱা যায়, কিন্তু আমি আকৌ অকল ভাতৰ লগত মাছহে খালোঁ আকৌ দেই। আৰু এয়া হৈছে আমাৰ থালিখন, কিমান ধুনীয়াকৈ চাৰ্ভ কৰে দেখিছেনে বাৰু? আপোনালোকে বাৰু এইখন কেতিয়াবা খাইছে নেকি? কমেণ্টত জনাব আকৌ। আজিলৈ আহোঁ, বাই বাই।